নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অমিত আৰু তোমালোকে চাই আছা আল্টিমেট বৰ্ণগড়। মই সদায় ৰাতিপুৱা 9টা বজাত ক্লাছ 10ৰ যিটো সিলেবাস, সেই সিলেবাস ওয়াইজ মই সদায় ভিডিঅ' এটা লৈ আহিম। তোমালোকে ৰাতিপুৱা 9টা বজাত চাবা আৰু ভিডিঅ'বিলাক তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰিবা। আজি মই এনিমেলছ কবিতাটো আলোচনা কৰিম। এনিমেলছ কবিতাটোৰ পৰা মেট্ৰিকত 2 মাৰ্কছ আহিব, শৰ্ট এনসাৰ আহিব, দীঘল নাহে। ইয়াৰে কবি হল ৱাল্ট হুইটমেন, টেকেন ফ্ৰম। আৰু এই এনিমেলছ কবিতাটো ক'ৰ পৰা লোৱা হৈছে? সং অফ মাইসেল্ফ ইন লিভছ অফ গ্ৰাউছ, ইয়াৰ পৰা লোৱা হৈছে। ইয়াত পয়েট লাভছ, কবিয়ে কাক ভাল পায়? কবিয়ে এনিমেলক ভাল পায়, মানে জন্তুবিলাকক ভাল পায়। কিয়? বিকজ দে আৰ সো প্লেচিড এণ্ড সেল্ফ কণ্টেইন। কাৰণ সিহঁত শান্ত আৰু আত্মসন্তুষ্ট, মানে নিজক লৈ সন্তুষ্ট। সেইকাৰণে কবিয়ে এনিমেলক ভাল পায়। পয়েট হেটছ, কবিয়ে কাক ঘৃণা কৰে, কাক বেয়া পায়? হিউমেনছ, মানে মানুহক। কিয়? বিকজ দে আৰ কমপ্লিকেটেড এণ্ড ফলছ। কাৰণ সিহঁত কি বৰ জটিল আৰু মিছলীয়া। মানুহবিলাক বিৰাট জটিল, মানুহবিলাকক বুজিব নোৱাৰি, মানুহবিলাকৰ মনবিলাক বুজিব নোৱাৰি। আৰু ফলছ, মিছলীয়া, বহুত মিছা কথা কয়, স্বাৰ্থপৰ। এতিয়া মই এনিমেলৰ যিটো মূল ভাৱ, মানে সাৰাংশখিনি মই কৈ দিম। লাইন বাই লাইন কোৱাটো ইমান সম্ভৱ নহয়। কবিয়ে সলনি হ'ব বিচাৰিছে জন্তুলৈ আৰু জন্তুৰ লগত থাকিব বিচাৰিছে, কাৰণ জন্তুবিলাক শান্ত আৰু আত্মসন্তুষ্ট। কবিয়ে তেনেকে কৈছে। জন্তুবিলাকে কেতিয়াও সিহঁতৰ অৱস্থাক লৈ চিঞৰি নাথাকে। জন্তুবিলাকে কেতিয়াও সিহঁতৰ অৱস্থাক লৈ নিচিঞৰে। কিন্তু মানুহবিলাকে কি নিজৰ অৱস্থাক লৈ চিঞৰি থাকে, যে মোৰ বেয়া অৱস্থা, তাৰ ভাল অৱস্থা, এনেকুৱা। জন্তুবিলাকে কেতিয়াও সিহঁতৰ পাপ কৰ্মৰ বাবে কি নকৰে? নাকান্দে বা ৰাতি সাৰে নাথাকে। কিন্তু আমি যেতিয়া পাপ কৰোঁ তেতিয়াহ'লে আমাৰ ভয় লাগে, আমি কান্দো, টোপনি নধৰে, ৰাতি উজাগৰে থাকো। কিন্তু জন্তুবিলাক সম্পূৰ্ণ বিপৰীত। জন্তুবিলাকৰ মানে কি, মানুহৰ যিটো ভগৱানৰ প্ৰতি যিটো দায়িত্ব, সেইবিলাক দায়িত্ব জন্তুবিলাকৰ নাই। আৰু সেইবিলাক আলোচনা কৰি কবিক বিৰক্তিও দিয়া নাই জন্তুবিলাকে। আৰু মানুহৰ যিটো মানে কি, মানুহৰ যিটো মানে সেই আৰু বস্তু নিজৰ কৰা যিটো মানে এটা মেনিয়া, পাগলামি, যিটো যে বস্তুবিলাক মানে কেনেকে নিজৰ কৰিব পাৰি, যিবিলাক ভাল বস্তু আছে সেইবিলাক কেনেকে নিজৰ কৰিব পাৰি, সেই তাকে লৈ মানুহ সদায় ব্যস্ত হৈ থাকে। কিন্তু জন্তুবিলাক তাক লৈ ব্যস্ত হৈ নাথাকে। সিহঁতে কেতিয়াও মানে কি বস্তুবিলাকক নিজৰ কৰি ল'ব নিবিচাৰে। যিখিনি আছে সেইখিনিতে সন্তুষ্ট সিহঁত। কিন্তু মানুহ সন্তুষ্ট নেকি? আমি সন্তুষ্ট নেকি? নহয়। আমাক লাগে, যিমান পাৰো সিমান লাগে। সদায় সদায় নতুন নতুন বস্তু লাগে। এনেকুৱা মানুহবিলাক, এনেকুৱা সদায় নতুন বস্তু লাগে। আনৰ বস্তুটো বেছি ভাল দেখি মানুহবিলাকে নিজতকে আনৰ বস্তুবিলাক বেছি ভাল পায় আৰু সেইবিলাক নিজৰ কৰাৰ কাৰণে চেষ্টা কৰে। কিন্তু জন্তুবিলাকে নকৰে। সেইকাৰণে কবিয়ে জন্তুবিলাকক ভাল পায় বুলি কৈছে। আৰু জন্তুবিলাকে কেতিয়াও ডাঙৰৰ ওচৰত কি কৰে? আঁঠু নলয়। কিন্তু মানুহে ডাঙৰৰ ওচৰত আঁঠু লয়। যিবিলাক ক্ষমতাশালী ব্যক্তি, সেই ক্ষমতাশালী ব্যক্তিবিলাকৰ আগত মানুহবিলাকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কি কৰে? আঁঠু লয়, ভৰিৰ তলত পৰে। মানুহ বহুত স্বাৰ্থপৰ। মানে কি কৰে? মানুহবিলাক মানে কি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যি ইচ্ছা তাকেই কৰিব পাৰে, বহুত তললৈ নামিব পাৰে। কিন্তু জন্তুবিলাক তেনেকুৱা নহয়। জন্তুবিলাকে পৃথিৱীৰ কাৰণে কেতিয়াও দুখী নহয়। আৰু সিহঁতে যিটো মৰম দেখাইছে, সিহঁতৰ যিটো মৰম, সেইখিনিক কি কৰিছে? কবিয়ে তাৰমানে কি আচৰিত হৈছে আৰু সেইটো আঁকোৱালি লৈছে। জন্তুৰ যিটো মৰম, সেইটো আঁকোৱালি লৈছে কবিয়ে। আজিকালি মানুহৰ মাজত মৰম, ভাতৃত্ববোধ, দয়া, মমতা একোৱেই নাই। চাৰিওফালে হিংসা। কিন্তু জন্তুবিলাক সম্পূৰ্ণ বিপৰীত।
সেইকাৰণে কবিয়ে জন্তুবিলাকৰ লগত থাকিব বিচাৰিছে আৰু জন্তুলৈ পৰিৱৰ্তন হ'ব বিচাৰিছে। কবিয়ে আচৰিত হৈছে যে এইবিলাক টকেন্স, যিবিলাক মৰমৰ টকেন্স, সেই টকেন্স অফ লাভ, সেইবিলাক ক'ত পালে? কবিয়ে প্ৰশ্ন কৰিছে, আমি সেইবিলাক কি বহু বছৰ আগতে এৰি আহিছো নেকি? আমি পাহৰি গৈছো নেকি? আমাৰ যিবিলাক মৰম, দয়া, ভাতৃত্ববোধ, সেইবিলাক পাহৰি গৈছো নেকি আমি? সেইবিলাক চোন জন্তুবিলাকে লৈছে। জন্তুবিলাকে বেছি চিন্তা কৰে, বেছি বুজি পায় জন্তুবিলাকে মানুহতকৈ। সেইকাৰণে কবিয়ে মানে জন্তুবিলাকক ভাল পায় আৰু জন্তুবিলাকৰ লগত থাকিব বিচাৰিছে, মানুহক ঘৃণা কৰিছে। আৰু ঘৃণা কৰিবলগীয়া কথাও, মানুহে যিবিলাক কাম কৰি আছে ঘৃণা কৰিবলগীয়া কথাও। সেইকাৰণে কবিয়ে এনিমেলছ নামৰ কবিতাটোৰ জৰিয়তে মানুহ আৰু জন্তুৰ মাজত পাৰ্থক্য দেখাইছে। এইখিনি আছিল মূল ভাৱ। এতিয়া মই 2-3টা ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক মেট্ৰিকত অহাৰ সম্পূৰ্ণ চান্স আছে, সেইকেইটাহে দিম। ইমানবোৰ আলোচনা নকৰোঁ। যেতিয়া স্কুল খুলিব তেতিয়া আমি ভালদৰে আলোচনা কৰিম, যদি সময় থাকে। আৰু স্কুল কেতিয়া খোলে কোনেও গম নাপায়। যি কি নহওক, তোমালোকে ইয়াৰ পৰাই শিকিবা, মই ইয়াৰ পৰাই শিকাম যিমান দূৰ পাৰোঁ। এতিয়া মই তোমালোকক প্ৰশ্ন কেইটামান দি আছোঁ আৰু তাৰ উত্তৰ কেইটাও মই দি আছোঁ। চোৱা, প্ৰথম প্ৰশ্নটো কি আছে? Mention 3 things that humans do and animals don't. তাৰমানে মানুহে কৰা 3টা কাম যিটো জন্তুৱে নকৰে উল্লেখ কৰিব দিছে। তাৰমানে মানুহে কৰে কিন্তু জন্তুৱে নকৰে, তেনেকুৱা কাম 3টা উল্লেখ কৰিব দিছে। এনসাৰটো হ'ল কি? The 3 things that humans do and animals don't do are, 1 নম্বৰটো হ'ল, number 1, humans cry about their condition but animals don't cry about their condition. মানুহে কি কৰে? নিজৰ অৱস্থাক লৈ চিঞৰি থাকে, কিন্তু জন্তুৱে সেইটো নকৰে। Humans lie awake in dark and weep for their sins but animals don't do so. মানুহে নিজৰ পাপৰ কাৰণে কি কৰে? উচুপি কান্দি থাকে। উচুপি মানে কান্দি থাকে আৰু আন্ধাৰত সাৰে থাকে, কিন্তু জন্তুবিলাকে সেইটো নকৰে। 3 নম্বৰতে চাবা, humans make the poet sick by discussing their duty to God but animals don't do so. মানুহবিলাকে ভগৱানৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্ববিলাক আলোচনা কৰি মানে কবিক বিৰক্ত কৰিছে, ৰুগীয়া কৰি পেলাইছে। কিন্তু কিন্তু জন্তুবিলাকে তেনেকুৱা নকৰে। এইবাৰ 2 আৰু 3 দি আছো। দ্বিতীয় প্ৰশ্নটো চোৱা, why does the poet want to turn and live with animals? কবিয়ে কিয় সলনি হ'ব বিচাৰিছে আৰু জন্তুৰ লগত বাস কৰিব বিচাৰিছে? এনসাৰটো হ'ল, the poet wants to turn and live with animals because they are so placid and self-contained. কবিয়ে সলনি হ'ব বিচাৰিছে আৰু জন্তুৰ লগত থাকিব বিচাৰিছে কাৰণ সিহঁত কি শান্ত আৰু আত্মসন্তুষ্ট। 3 নম্বৰটো চাবা, why does the poet feel more at home with animals than humans? কবিয়ে কিয় মানুহতকৈ জন্তুক বেছি ঘৰুৱা অনুভৱ কৰিছে, মানে নিজৰ অনুভৱ কৰিছে? কিয়? The poet finds humans complicated and false, but the animals are so placid and self-contained, so he feels more at home with animals than humans. আৰু কবিয়ে বিচাৰি পাইছে যে মানুহবিলাক বৰ জটিল আৰু মিছলীয়া, কিন্তু জন্তুবিলাক শান্ত আৰু আত্মসন্তুষ্ট। সেইকাৰণে কবিয়ে এইটো অনুভৱ কৰিছে যে মানুহতকৈ জন্তুবিলাক বেছি নিজৰ। এই 3টা হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ দ্য আপকামিং SSLC এক্সাম। এই 3টা বেছি ইম্পৰ্টেণ্ট, সেইকাৰণে এই 3টা মই দিছোঁ। আৰু প্ৰশ্ন আছে বহুত, সেইবিলাক যদি সময় হয় মই ক্লাছত দিম, কাৰণ স্কুল কেতিয়া খোলে কোনেও নাজানে। এতিয়া এনেকৈ আমি শিকি থাকিম। এতিয়া কথাটো হ'ল কি, মই এইবাৰ তোমালোকক 3টামান কুৱেশ্যন দিম আৰু তাৰে অপশ্যন থাকিব। যিটো শুদ্ধ অপশ্যন তোমালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা, যিটো শুদ্ধ। প্ৰশ্নটো হ'ল চুজ দ্য কাৰেক্ট মিনিং, ইয়াৰ যিটো শুদ্ধ অৰ্থ সেইটো বাছিবলৈ দিছে। প্ৰথম